কচুকটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱ আৰু লগতে ৰূপালী জয়ন্তী বৰ্ষৰ আজি আমি কাৰ্যসূচী সেই কাৰ্যসূচী অলপ পিছতে আমি ৰূপায়ণ কৰিম। এইটো মেজি পুৰা একদম ডাঙৰকৈ বনোৱা হৈছে আৰু এইফালে হ'ল মেইন গেট আৰু এইফালে ৰভা মঞ্চ আৰু আমাৰ ওচৰতে সেইফালে ফ্লেগ হোষ্টিং কাৰ্যসূচী হ'ব অলপ পিছতে আৰু আপোনালোকক দেখুৱাই যাম কি কি কাৰ্যসূচী আছে গোটেইখিনি। আৰু মেজি জ্বলাবৰ কাৰণে মাতা হৈছিলে CEM BTRৰ প্ৰমোদ বৰা ডাঙৰীয়াক আৰু তেখেত বৰ্তমান আহি পাইছে, আপোনালোকে দেখা পাইছে। তো তেখেতক আদৰি আনিছিলে সকলোৱে আৰু তাৰপিছত যিটো কাৰ্য আছে সেই কাৰ্যটো ৰূপায়ণ কৰিছিল। তো আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ কি হৈছিলে। আৰু এইটোখন হৈছে মেইন গেট, এইখন মেইন গেট আৰু গৈ পেলাই যিটো আমাৰ ভেলাঘৰ বা মেজি আছে মেজিটোৰ প্ৰথম কাৰ্য আছে সেই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছিল। সমবেত ৰাইজ জয় জয়তে আমি উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰমোদ বৰা ডাঙৰীয়াক উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম বিহুৱান আৰু এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনোৱা হ'ল আৰু সম্বৰ্ধনা জনোৱাৰ পিছতে যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে কোৱা হ'ল। তাত তেখেতক অনুৰোধ জনোৱা হ'ল সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে। আৰু আমাৰ অগ্নি দেৱতাক সাক্ষী কৰি আজি আমাৰ মেজি প্ৰজ্বলন কাৰ্যসূচী আমি মেজি জ্বলোৱা বা ভেলাঘৰ জ্বলোৱা কাৰ্যসূচীৰ ঠিক পিছতেই যি পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। আৰু যিহেতু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিলে ভোগালী বিহুৰ, তো তাৰ কাৰণে ৰূপালী জয়ন্তীত যিহেতু 25 বছৰ হয়, তো তাৰ কাৰণে আমি 25খন পতাকা ইয়াত উত্তোলন কৰিছিলোঁ আৰু 25গৰাকী গণ্যমান্য ব্যক্তিক আমি তেখেতসকলক এই পতাকা উত্তোলন কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছিলোঁ, গ্ৰহণ কৰিছিল। তেওঁলোকক সকলোকে এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছিল আৰু তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়া তেখেতে দুআষাৰ বক্তব্য দাঙি ধৰিছিল। কচুকটা ৰাজহুৱা ভোগালী বিহু উৎসৱৰ শেষৰ দিনৰ কাৰ্যসূচী আছিলে সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত বহুসংখ্যক মানুহে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত বহুতো ৰাজনৈতিক নেতা ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু ৰাজনৈতিক নেতাসকলে এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিছিল। আৰু শুভ উদ্বোধন হোৱাৰ পিছত যিসকল ইয়াত অংশগ্ৰহণ কৰিছিলে ৰাভা কৃষ্টিয়ে হওক, বিহুৱে হওক, শৰণীয়া কৃষ্টিয়ে হওক, নেপালী কৃষ্টি আৰু হাজং কৃষ্টি দলসমূহ ইয়াত অংশগ্ৰহণ কৰিছিলে। স্কুলৰ ল'ৰা ছোৱালী তেখেতসকলে অংশগ্ৰহণ কৰিছিলে, তাকে মই আপোনালোকক কিছু অংশ দেখুৱাব বিচাৰিছোঁ। আৰু লগতে বড়ো কৃষ্টি দল আৰু বেম পাৰ্টি দল আছিলে, বেম পাৰ্টি আছিলে, খুব ধুনীয়া হৈছিল। সেইটো অনুষ্ঠানটি মই আপোনালোকক দেখুৱাইছোঁ। আৰু এই ভিডিঅ'টিৰ মাজতে মই যিসকল ইয়াত অংশগ্ৰহণ কৰিছিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল মানুহে এই কচুকটাৰ ভোগালী বিহু উৎসৱত অংশগ্ৰহণ কৰিলে, কষ্ট কৰি পেলাই সফলমণ্ডিত কৰি তেওঁলোকক সকলোকে এই ভিডিঅ'টোৰ যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা শেষ হোৱাৰ পিছত সকলোৱে আহি ইয়াত নৃত্য অলপ কৰিলে, যিহেতু ইমান দিনৰ কষ্ট আৰু তাৰপিছতে সাংস্কৃতিক শোভাযাত্ৰাত বেণ্ড পাৰ্টি আছিলে, গতিকে বেণ্ড পাৰ্টিৰ লগত সকলোৱে নৃত্য কৰিলে। মই এইখিনি দেখুৱাইছোঁ। আমি আটাইকে অৱস্থিত হোৱাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
সময়ৰ কাৰণে আপোনালোকক ধন্যবাদ সূচক এটি বাৰ্তা দিয়াৰ কাৰণে আমাৰ সভাপতি মঞ্চত আহি আছে সেয়েহে আপোনালোকক কিছু সময় বহাৰ কাৰণে আহ্বান জনাইছোঁ কিছু সময় ৰভাস্থলীত বহাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ শেষৰ দিনা মুকলিভাৱে উপস্থিত আছিল কাশ্মীৰী শইকীয়া বাইদেউ সম্বৰ্ধনা পত্ৰত মই নাজানো কোনে লিখিছে সেইখন কিন্তু ইমান সুন্দৰ কথাৰে ইমান ধুনীয়াকৈ এইখন মোৰ বাবে লিখিছে প্ৰত্যেকটো শব্দই মোক জোকাৰি গৈছে মোৰ বুকুখন যেন ভৰি গৈছে অসমৰ বিভিন্ন অঞ্চলত মই আজিলৈকে গৈছোঁ খুব কম ঠাইহে আছে যিবোৰত যোৱা নাই কিন্তু বহুত ঠাইত এনেকৈ ধৰক সন্মানো যাচিছিলে কিন্তু মই ভাবিছোঁ আজি মই ইমান বছৰ অতিক্ৰম কৰালৈকে এই ঠাইখিনিলৈ মই কিয় অহা নাছিলোঁ মই আচলতে অহাৰ সুযোগ হয়তো হোৱা নাছিল আজি আমন্ত্ৰণ কৰিছে গতিকে মোৰ সেইটো খুব ডাঙৰ এটা মোৰ কাৰণে জীৱনৰ কাৰণে এটা মোৰ কৃতিত্ব বুলি মই ভাবোঁ কাৰণ এই জেগাখনে সঁচাকৈ মই নাম শুনো তামোলপুৰ বুলি নাম শুনি থাকোঁ কিন্তু মই আহিবলৈ পোৱা নাছিলোঁ আজি খুব শেষৰ দিনৰ যি সাংস্কৃতিক অনুষ্ঠান আছিল সেই সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ফুকন বড়োৰ সংগীত অনুষ্ঠান সেই সংগীত অনুষ্ঠানত ফুকন বড়োই খুব ধুনীয়া গীত পৰিৱেশন কৰিলে তাৰে কেইটামান মুহূৰ্ত চাওক আৰু তাৰপিছতে আমাৰ যি অনুষ্ঠান আছিল সেই অনুষ্ঠানসমূহো সমাপ্তি হৈছিলে সেইদিনা Guru